নমস্কাৰ, মই শান্তনু। ঘৰত মুগা পুহি আছে, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাওঁ। মুগা পিছে পকা ওলাই আছে দে ৰাইজ। মা কেঁচুপাত কাটিবলৈ গ'ল, সেইবাবে এতিয়া ময়ে পকা ধৰি আছোঁ। পকিব হোৱাখিনি ডাঙত দিয়া আছে আৰু সৰুখিনি মায়ে বাচি পিনে চালনীখনত থৈ দিছে। মুগা পিছে প্ৰায় পকি শেষ হ'বলৈ হ'লগে। মই বিয়া কামত লাগি থকাৰ বাবে আপোনালোকক দেখাবই পৰা নাছিলোঁ। এইখিনি মুগাৰ গু দে ৰাইজ। গৰম দিন হোৱা হ'লে সদায় চফা কৰিব লাগিলেহেঁতেন। এতিয়া ঠাণ্ডা দিনত মুগাৰ ঠাণ্ডা নালাগিবলৈ অঁতৰাই নিদিয়ে। এইকেইটাক জুমা মুগা বুলি কয়। ইহঁতি পাত নাখায়, পেট খালী কৰিবলৈহে তেনেদৰে ৰৈ থাকে। বগা মুগাবোৰৰ মাজত যে সেইকেইটা হালধীয়া দেখিছে, সেইকেইটা পকা মুগা, আঁতৰৰ পৰাই জিলিকি থাকে। বৰমুগা আৰু এইবিধ মুগাৰ এইটো এটা পাৰ্থক্য। বৰমুগা পকিলে গছৰ তললৈ নামে আৰু এইবিধ মুগা ওপৰলৈ উঠি আহে। পকা মুগাবোৰ যদি চিনি পোৱাত অসুবিধা হয়, তেতিয়াহ'লে মুগাটো লৈ কাণৰ ওচৰত অলপ খচখচাই চালেই হ'ল। প্ৰথম অৱস্থাত মুগাবোৰ ধৰি টি-চাৰ্টটোতে থৈ গৈছিলোঁ। পিছত বেছি হোৱাত গামলা এটাত থ'বলৈ ল'লোঁ। মায়ে আজি আগতে ধৰাবোৰ জালি এটা বনাই বস্তাত ভৰাই থৈ গৈছিল। ময়ো বস্তাটো খুলি ধৰি থোৱাবোৰ ভৰাই দিলোঁ। বাৰু আজিলৈ ইমানে। বেছিকৈ মুগা বিষয়ে জানিবলৈ হ'লে চিকো এপত চাৰ্চ কৰি ল'ব পাৰে। বাই।